নমস্কাৰ পূৰ্বায়ন প্ৰকাশনৰ এই বিশেষ অনুষ্ঠান পূৰ্বায়ন আলাপলৈ আটাইকে স্বাগতম জনাইছো আজিৰ পূৰ্বায়ন আলাপত এগৰাকী বিশেষ অতিথি আছে আমাৰ সৈতে আপোনালোক আটাইৰে পৰিচিত আটাইৰে প্ৰিয় অসমীয়া কবিতাৰ এটা প্ৰাতস্মৰণীয় নাম বুলি ক'লেও হয়তো ভুল কৰা নহ'ব কবি নীলিম কুমাৰ নীলিমদা আপোনাক স্বাগতম জনাইছো নমস্কাৰ মই কথাখিনি আৰম্ভ কৰিব খুজিছো এখন কিতাপৰ প্ৰসংগৰে এখন উপন্যাস যাক হয়তো আংশিকভাৱে আত্মজীৱনী বুলিও ক'ব পাৰি এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰাৰ যিজন নায়ক আছিল নায়কজন ৰাহুল যেতিয়া স্কুলত পঢ়িছিল তেতিয়া সেই লগৰবোৰৰ সৈতে একেই মাষ্টৰৰ কোব খাইছিল বদমাচি কৰি স্কুলৰ পৰা পলাইছিল পাছত যেতিয়া ৰাহুল গৈ এজন কবি হ'ল তাৰ লগৰবোৰে ভাবিছিল যে ৰাহুল কেনেকৈ কবি হ'ল হিটো আমাৰ লগত একেলগে স্কুলৰ পৰা পলাইছিল মাষ্টৰৰ কোব খাইছিল বেঞ্চত থিয় হৈ আছিল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এটা মই সেই আপোনাৰ লগৰবোৰে সেই ৰাহুলৰ লগৰবোৰে ভবা কথাটোকে যদি মই সুধো যে ৰাহুল কেনেকৈ কবি হ'ল কেনেকৈ নীলিম কুমাৰ হ'ল এই যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল বুলি আপুনি ভাবে কবিতাৰ এতিয়া এই যে মই ৰাহুল কেৰেক্টাৰটো মই নিজৰ লগতে এই কৰিছোঁ আচলতে আত্মজীৱনীমূলক উপন্যাসে আচলতে সেই জীৱনটো মোৰ কিতাপৰ নাম অন্ধযাত্ৰা এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা কিন্তু মোৰ গোটেই জীৱনটো আচলতে এক ধৰণৰ অন্ধযাত্ৰাৰ নিচিনাই হৈ থাকিলে আজিলৈকে মানে মোৰ যাত্ৰাটো মানে কোনপিনে মই গৈ আছোঁ মই নিজেও নাজানো আৰু এটা বনৰীয়া সপোনটো সদায় লগত লৈয়ে ফুৰোঁ সেই যে মই সৰুতে এই বেঞ্চখনত থিয় হোৱা কথাটো তেতিয়াও মই দেখিছিলোঁ মোৰ বেয়া লগা নাছিলে কাৰণ বেঞ্চৰ পৰা বহু দূৰৰ কিছুমান গছ গছনি মই চাইছিলোঁ মইতো শাস্তি বুলি লোৱাই নাছিলোঁ এক ধৰণৰ মই এনজয় কৰিছিলোঁ আকাশখন দেখা পাইছিলোঁ এই দূৰৰ গছত আৰু কিবা গৰু ছাগলী পথাৰ চথাৰ এইবোৰ চাইছিলোঁ মানে এক ধৰণৰ কল্পনাৰ জগতলৈ গুচি যাব পাৰিছিলোঁ গতিকে মোৰ শাস্তিটো আছিল সেই মানে আনন্দদায়কে আছিলে গতিকে ঠিক তেনেকুৱা সেইকাৰণে মই চাগে এই লগৰ ল'ৰা ছোৱালী যে ভাবে যে ই কেনেকৈ কবি হ'ল শাস্তিটো একে আছিলে কিন্তু মই শাস্তি হৈ থকা নাছিলে শাস্তিটো মোৰ কাৰণে এটা অভিজ্ঞতাই হৈছিলে এক ধৰণৰ আনন্দময় মানে আছিল মানে আপোনালৈ অহা প্ৰত্যেকটো বস্তুকে ভাল বা বেয়া আপুনি অন্য ধৰণে চাবলৈ শিকিলে কাৰণে চাগে কবিতালৈ আহিবলৈ আপুনি সক্ষম হ'ল সেই বস্তু চিনি পালে হয় হয় আপোনাৰ প্ৰথম কিতাপখন আছিল আচিনাৰ অসুখ বাৰীকোঁৱৰো একে সময়ত ওলাইছিলে আৰু মোৰ যিমান দূৰ মনত পৰে সেই দুখন কিতাপ ওলোৱাৰ সময়ত অসমীয়া কবিতাৰ যিটো ধাৰা আছিল সেইটো এক ধৰণৰ তোলপাৰে লাগিছিল যে নতুন ধৰণে কথা কোৱা এজন কবি তৰুণ কবি এজনৰ আৱিৰ্ভাৱ হৈছিল আৰু সেইখিনি সময়ত মানে তেওঁ আত্মপ্ৰকাশ কৰিছিল এই যে বেলেগ ধৰণে কৰা যাত্ৰাটো সেইটো সচেতন যাত্ৰা আছিল নে নিজে নিজে হৈছিল যে বেলেগ ধৰণে চিন্তা কৰা বেলেগ ধৰণে কথাখিনি প্ৰকাশ কৰাৰ যিটো যাত্ৰা সচেতন কবিতাত ঠিক খুব সচেতনতাটো ইমান এই নহয় কিন্তু মই এই নীলমণি ফুকনৰ লগত মোৰ তাৰ আগতে সম্পৰ্ক এটা ঘটিছিলে মই ক্লাছ 9তে ফুকন ছাৰৰ লগত যোগাযোগ হৈছিলে তেওঁলৈ মই চিঠি লিখিছিলোঁ তেওঁক মই লগ পাইছিলোঁ আৰু কবিতা পঢ়িছিলোঁ ফুকন ছাৰৰ কবিতা পঢ়িছিলোঁ আৰু কিছুমান কবিতা পঢ়িছিলোঁ পঢ়ি পেলাই মই দেখিছিলোঁ নিজাকে এটা ভাষা ঠিক সচেতনভাৱে আৱিষ্কাৰ কৰিম বুলি সঁচাকৈ সচেতনভাৱে লিখিম বুলিও লিখা নাছিলোঁ কিন্তু ভিতৰত এটা জন্ম হৈছিলে আৰু এটা কথা মানে পিছত মই নিজে পঢ়ি গম পাইছিলোঁ যে গান্ধীৰ ওচৰলৈ এবাৰ এজন কবি গৈছিলে তেতিয়া তেওঁ সেই আশ্ৰমত আছিলে তেওঁ জতৰত সূতা কাটি আছিলে কবিজনে গৈ গান্ধীক ক'লে যে মই আপোনাক দুটামান কবিতা শুনাব খুজিছোঁ গান্ধীয়ে ক'লে শুনোৱা কেইটামান কবিতা শুনালে গান্ধীয়ে ক'লে যে তুমি সংস্কৃত শব্দবিলাক বাদ দিবা তাৰ মানে মই বুজিলোঁ পিছত তাৰ মানে গান্ধী আচলতে ক'লে তুমি মানুহৰ কথা কোৱা মাটিৰ ভাষাটো এই সাধাৰণ মানুহে যিটো ভাষা কয় সেই ভাষাটো ব্যৱহাৰ কৰা এই তৎসম শব্দৰ পৰা এই মানে কবিতাত মানে প্ৰচলিত কাব্যধাৰা যি ধৰণৰ ভাষা এটা চলি আছে সেই ধৰণৰ পৰা মই আঁতৰি আহিলোঁ মানে অধিক ব্যঞ্জনাময় যিটো কবিতা অসমীয়া কবিতাত চলি আছিলে ইমান দিনে তাৰ পৰা মই আঁতৰি আহিলোঁ আৰু মই সঁচাকৈ সাধাৰণ মানুহৰ ভাষাটোৱে মই ব্যৱহাৰ কৰিলোঁ
সেইকাৰণে মানুহৰ সেইকাৰণে আৰু হয়তো মানুহে এইটো নতুন সোৱাদ এটা পালে নতুন হোৱা এটা পালে সেইটোৱে আৰু বহুত সময়ত দেখা যায় যে আপোনাৰ কবিতা এক ধৰণৰ আত্মজীৱনীৰ অংশৰ নিচিনাই আপুনি যি দেখিছে আপোনাৰ লগত যি ঘটিছে এইখিনিকে যেন লিখিছে এনেকুৱা যেন লাগে বহুত কবিতা আছে তেনেকে বহুত কবিতা আছে কাৰণ মই যলৈকে যাওঁ মোৰ সেই তাৰ পৰা মই কল্পনাৰে উৰা মাৰো গতিকে মোৰ সকলো কবিতা অভিজ্ঞতাৰ ভিত্তিতে ৰচনা হৈ ক'ৰবাত গৈছো তাৰ পৰা অভিজ্ঞতা এটা হ'ল সেই অভিজ্ঞতাটোকে লৈ মই কল্পনাৰে উৰিব পাৰোঁ আৰু মোৰ হাতত কল্পনাটোৱে মোৰ এক ধৰণৰ কবিতা লিখাৰ শক্তি আৰু যেতিয়ালৈকে মই কল্পনাৰ জগতত আছো তেতিয়ালৈকেহে মই কবিতাৰ জগতৰ ভাগত থাকিম এইটোতো সন্দেহ নাই যে নীলিমদাৰ যি কল্পনা এয়া এটা চমৎকাৰ এটা বিস্ময়কৰ এটা শক্তি আপোনাৰ এটা আপুনি এনেকে লৈ যায় যে নিমখক লৈ যেতিয়া এটা কবিতা লিখি দিয়ে বা ৰ'দ বুলি যেতিয়া লিখে এই ধৰণৰ কবিতাবোৰ সাধাৰণ কল্পনাৰে নহয় আচলতে এইটো আপুনি এই কচৰতটো কেনেকে হয় এই কল্পনা কৰাৰ কচৰত এটাতো থাকে মানুহৰ চাগে চিন্তা কৰাৰ যেনেকে কচৰত কৰে মানে কল্পনাটো মোৰ দেখা পায়ে কল্পনা হয় মই নিমখ কবিতাটোৰ কথা তুমি আনিলা নিমখ কবিতাটো মই এই যে ফাঁচী বজাৰত কিশোৰ জৈনৰ দোকানত বহি আছিলো দেখিলো বস্তা বস্তা নিমখৰ বস্তাবোৰ আছে অজস্ৰ মানে থিয় হৈ আছে তাৰ পৰা দেখিলো এটা বস্তাৰ পৰা নিমখ ফাটি পেলাই নিমখ ওলাই আছে বগা ধকধকীয়া মোৰ তৎক্ষণাতে ফাৰ্ষ্ট লাইনটো ওলাই আহিলে নিমখ দুখৰ দৰে বগা নিমখ ধকধকীয়া ফাৰ্ষ্ট লাইনটো মোৰ ওলাই আহিলে তাৰপিছত কবিতাটো ওলাই আহিবলৈ মোৰ টাইম নালাগিলে ঠিক তেনেকুৱা ৰ'দ কবিতাটো তেনেকুৱা মই আমাৰ ফ্লেটৰ ওচৰতে কি কয় মই দেখিলো ৰ'দ এই নলাত পৰি আছে ৰ'দটো সদায় দেখা পাই দেখো নলাৰ পানী যেতিয়া ৰ'দটো পৰি থকা দেখিলে মোৰ মানে অদ্ভুত ধৰণৰ ৰ'দটো মানে বেলেগ এটা দৃষ্টিতে আহি গ'ল যে সেইকাৰণে মই লিখিলো নলাৰ নৰ্দমাত পৰি থাকে ৰ'দ এই বস্তুটো মোৰ তেনেকে মানে হঠাৎ মোৰ ষ্ট্ৰাইকিং কিছুমান দুই এটা লাইন আহি যায় তাৰপিছত কবিতাটো জন্ম হৈ যায় নীলমণি ফুকন ছাৰৰ প্ৰসংগটো ওলাইছে আপোনাৰ দীঘলীয়া সম্পৰ্ক তেওঁৰ সৈতে সাধাৰণতে আমি দেখো যে নীলমণি ফুকন বা নৱকান্ত বৰুৱাৰ অতি প্ৰভাৱশালী যিবোৰ কবি অসমীয়া কবিতাৰ তেওঁলোকৰ প্ৰভাৱ তেওঁৰ পাছৰ প্ৰজন্মৰ কবিবিলাকৰ ওপৰত সাংঘাতিক ধৰণে পৰে আপুনি কিন্তু সেই প্ৰভাৱৰ পৰা মুক্ত সম্পৰ্ক থকাৰ পাছতো সেইটো কেনেকে সম্ভৱ হৈছিল বুলি আপুনি ভাবে সেইটো মোৰ তেওঁলোকৰ লগত যিমানে গভীৰ সম্পৰ্ক আছিল সিমানে মই তেওঁলোকৰ পৰা আঁতৰি আহিছিলোঁ মানে এঘৰ পৰা ফুকন ছাৰৰ লগত মোৰ সেই নৱমমান শ্ৰেণীৰ পৰাই সম্পৰ্ক তাৰপিছত তেওঁলৈ চিঠি লিখিছিলোঁ নৱকান্ত বৰুৱালৈ চিঠি লিখিছিলোঁ ফুকন ছাৰৰ লগত ঘূৰি ফুৰিছিলোঁ এই পাণবজাৰলৈকে আহিছিলোঁ তেতিয়াও মোৰ কান্ধত ধৰি ঘূৰি ফুৰে চিগাৰেট খাওঁ তেওঁ মোক চিগাৰেটটো তেওঁৰ ভাগত চিগাৰেট খাবলৈ দিয়ে ঠিক তেনেকে লগালগি হৈ পেলাই ঘূৰি ফুৰিছিলোঁ নৱকান্ত বৰুৱাৰ লগতো ঘৰত গৈছিলোঁ প্ৰায়ে মানে মেলে মেডিকেলটো পাওঁৱে এনেও খুব মানে সম্পৰ্ক আছিলে তাৰপিছত কিন্তু তেওঁলোকৰ কবিতাৰ প্ৰভাৱৰ পৰা মই মুক্ত কিন্তু চিন্তাত আমাৰ মানে কথা বতৰা চিন্তাত মানে আছে মিল আছে অমিল আছে তেওঁলোকৰ যিটো কথা ক'ব তাৰ পৰা মই কেনেকে আঁতৰি যাব লাগে সেই কথাটো মই মানে জানিছিলোঁ আৰু এগৰাকী কবিৰ প্ৰসংগ মোৰ মনলৈ আহিছে যে আপুনি খুব তেওঁৰ কবিতা আপুনি খুব ভাল পায় বুলি মই জানো কেদাৰনাথ সিং হয় তেওঁৰ সৈতে কি ধৰণৰ সম্পৰ্ক আপোনাৰ তেওঁক মই লগ পাইছিলোঁ দিল্লীত লগ পাইছিলোঁ খুব শক্তিশালী হিন্দী কবি দিল্লীত লগ পাইছিলোঁ তাৰপিছত তেওঁৰ কবিতা মোৰ প্ৰিয় আছিলে তেওঁ মোৰ কবিতা পঢ়িছিলে হিন্দী ভাষাত পঢ়িলে তাৰপিছত সেই কবিতাৰ জৰিয়তে তেওঁ মোৰ কবিতা ভাল পালে ময়ো তেওঁৰ কবিতা ভাল পাওঁ গভীৰ সম্পৰ্ক এটা গঢ়ি উঠিলে মোৰ ঘৰলৈকৈ আহিছে তেওঁ দুবাৰমান তেওঁৰ কবিতা অনুবাদো কৰিলোঁ তাৰপিছত বাঘৰ অন্যান্য কবিতা পঢ়িলোঁ গতিকে এইবোৰ কবিৰ লগত সম্পৰ্ক সমৃদ্ধ কৰে কবিতাৰ মোৰ যিমান মোৰ ধাৰণা আৰু যে কেদাৰনাথ সিঙৰ দ্বাৰা চাগে আপুনি কিছু পৰিমাণে অনুপ্ৰাণিত তেওঁৰ শৈলীটো বহুখিনি মোৰ লগত মিলে আপোনাৰ কবিতা যদি আমি প্ৰথমৰ পৰাই পঢ়ো দেখা যায় যে এটা নিয়ম ভঙাৰ প্ৰৱণতা এটা আপোনাৰ চিন্তাত আপোনাৰ ভাষাত আপোনাৰ শৈলীত আছে এই প্ৰৱণতাটো আপোনাৰ জীৱনৰ পৰা আহিছেনে হয় জীৱনতেই মই এক ধৰণৰ বিদ্ৰোহ এটা তুমি সেইখনত আছেই তোমাৰ অন্তৰ্যাত্ৰাতে আছে মই এনে এটা জীৱন মই কটাইছিলোঁ য'ত মানে অহৰহ এটা প্ৰেছাৰত থাকোঁ অহৰহ মানে এটা মুক্ত হ'ব খোজো কিন্তু ভীষণ ছাপ্ৰেছনত থাকোঁ তাৰ পৰা মুক্ত হোৱাৰ সদায় এটা মানে চেষ্টা এটা থাকে সেইকাৰণে মই কবিতা যেতিয়া লিখিবলৈ আহিলোঁ মই কবিতাটো সেই বস্তুটো বিচাৰিলোঁ যে নিজকে উন্মুক্ত কৰিব তেতিয়া মই পাৰিলোঁ
মই সম্ভৱ হ'লো যে মই কবিতাত মই অন্তত কোনো প্ৰেছাৰ মোৰ ওপৰত নাথাকে, কোনেও মোক কাৰো কবিতাৰ প্ৰেছাৰত মই নিলিখোঁ, কোনো কবিতাৰ কোনো মানে ইহৰ মানে কি কয় কোনো দৰ্শনৰ প্ৰেছাৰ মোৰ হাতত নাথাকে। মই স্বাধীনভাৱে মই ভীষণ কবিতাৰ ক্ষেত্ৰত মই ভীষণ স্বাধীন, আৰু মই সেইকাৰণে মোৰ স্ববিৰোধ আছে। মোৰ ভীষণ স্ববিৰোধী কবি এজন, আৰু মই স্ববিৰোধটোক মই মোৰ মানে কোনো নিগেটিভ বুলি নাভাবোঁ। কি ধৰণৰ স্ববিৰোধৰ কথা? স্ববিৰোধ আছে। মই যদি আজি এনেকুৱা এটা কথা ক'লো, কালি মই হয়তো বেলেগ এটা কথা কওঁ। কবি এজনৰ কাৰণে সেইটো আমি ইতিবাচক কথা বুলি ধৰিম নে? ইতিবাচক বুলি ধৰিব লাগে। বহুতে কয় যে কালি দেখোন নীলিম কোঁৱৰে এনেকৈ ক'লে, আজি আৰু দুদিন পিছত নীলিম কোঁৱৰে এনেকৈ ক'লে, এইটো আকৌ কি কথা? এইটো এটা এজন কবিৰ কাৰণে জীয়াই থকাৰ এটা লক্ষণ। তেওঁ নিজৰ জেগাতে নাথাকে। এজন কবি নিজৰ জেগাত অহৰহ জীয়াই থাকিব, সেইটো তেওঁৰ ধৰণৰ মানে এই ধৰণৰ তেওঁ যি মৃত্যুহে লক্ষণ। এইটো একে ঠাইতে ৰৈ থকা মানে এজন কবিৰ একে ঠাইতে ৰৈ থকাৰ কোনো এই নাই। তেওঁ ভাঙিব লাগিব, তেওঁ নিজত ৰৈ থকা কথাটো আকৌ তেওঁ নিজক অস্বীকাৰ কৰিব পাৰিব লাগিব। কিন্তু মই আজি এইটো কথা কৈছোঁ, সেই কথাটো মই আকৌ অস্বীকাৰ কৰাৰ স্বাধীনতাও মোৰ থাকিব লাগিব। গতিকে মোৰ সেই স্ববিৰোধটোক মই কেতিয়াও মোৰ এই নেতিবাচক কথা বুলি নাভাবোঁ। মানে ধৰক আমি এতিয়া এনেকে ভাবিব পাৰোঁ যে কবি এজনক আমি ঋষি বুলি কোৱা হয় কিছুমান, ঋষি বুলি ভাবাটো আচলতে কবিজনৰ প্ৰতি অন্যায় হ'ব। অন্যায়। মই কিন্তু ঋষি বুলি ঋষি বা তেওঁ একেবাৰে স্থিতপ্ৰজ্ঞ মানুহ হ'লে কবি হোৱাত অকণমান দিগদাৰ আছে। নাই, কবি এজন হ'ব, ময়ো কেতিয়াও মানে মানি নলওঁ স্থিতপ্ৰজ্ঞ এজন হ'ব নালাগে। তেওঁ এজন মানুহ হ'ব লাগে, মানুহৰ সমস্ত গুণ, তেওঁৰ ভাল বেয়া মানৱীয় গুণ কাৰণৰ পৰা আদি কৰি মানৱীয় যিখিনি থাকে, প্ৰেম ভালপোৱা ভিতৰত দ্বন্দ্ব যিবোৰ থাকে, সকলো থাকিব লাগে। তেতিয়াহে মানুহৰ মাজত থকা সমস্ত গুণেৰে তেওঁ এই হ'ব লাগে। হয়। নীলিম কুমাৰ সম্পৰ্কে মানুহৰ কিছুমান অভিযোগো আছে। তেওঁ মানে মাজে মাজে চমক দিবলৈ চেষ্টা কৰে। তেওঁ হঠাৎ লিখি দিয়ে যে জন্ম এটা দুৰ্ঘটনা, জন্মটো কোনো বা জীৱনটো কোনো মহত্বপূৰ্ণ কিবা, জন্মটো মহত্বপূৰ্ণ বস্তু এটা নহয়, এইটো দুৰ্ঘটনাহে। তেওঁ কয় যে তেওঁ ৰবি গুপ্তাৰ নিচিনা কবিতা লিখে, কেতিয়াবা তেওঁ প্ৰজনন লিখে। তেওঁ কয় যে মই আচলতে এই জীৱনটো, মই যদি এটা দুৰ্ঘটনাত মোৰ মৃত্যু হয়, মই যদি ছিন্ন বিচ্ছিন্ন হৈ যায়, মোৰ শৰীৰটো মই ভাল পাম। এই ধৰণৰ কথাবোৰ আপুনি অভিযোগ কৰাৰ দৰে, মানুহে অভিযোগ কৰাৰ দৰে চমক দিবলৈ লিখে, এনে আপুনি সঁচাকে বিশ্বাস কৰে এই ধৰণৰ কথাবোৰ? মই সঁচাকে বিশ্বাস কৰোঁ, কাৰণ চমক দিবলৈকে একো নাই। কাৰণ জীৱনটো এটা দুৰ্ঘটনা বুলি যেতিয়া কওঁ, জন্মটো এটা দুৰ্ঘটনা, কিন্তু সঁচাকে মানুহে যদি এনালিচিছ কৰে, জন্মটো এটা দুৰ্ঘটনাই। কাৰণ কোনেও নিজৰ ইচ্ছাত জন্ম হ'ব নোৱাৰে। মই মোৰ ইচ্ছাত জন্ম হ'ব নোৱাৰোঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে এজন মানুহে তাৰ জন্মটোক দুৰ্ঘটনা বুলিয়ে ভবা উচিত বা ভবাটোৱে সত্য। ঠিক তেনেকে ধৰণে কিছুমান কথা যে মই ছিন্ন ভিন্ন হৈ যাম, এটা দুৰ্ঘটনাত ছিন্ন ভিন্ন হৈ যাম, সেইটোও মোৰ এটা ইচ্ছা। সেইটোও মই একধৰণৰ ভাবোঁ যে এই যে তিলকৈ জীয়াই থাকি মৰাতকৈ এটা সঁচা, মানে মোৰ একো মানে এই নাই। কাৰণ মই সেইটো এসময়ত ভাবিছিলোঁ, সৰুতে মোৰ সেইখনত আছে, উপন্যাসখনত মই লিখিছিলোঁ যে মই কেতিয়াবা মোৰ এনে মন যায়, সন্মুখৰ পৰা ট্ৰাক আহিছে, মই চাইকেলখন গৈ আছোঁ, খুন্দা মাৰি দিওঁ নেকি? চাইকেলখনৰহে ইচ্ছা, ট্ৰাকখনে খুন্দা মৰাৰ। ঠিক এনেকুৱা ধৰণৰ ইচ্ছাটো মোৰ ভিতৰত জাগি থকা এটা মানে গতিকে সেই ধৰণৰ বস্তুবিলাক মই সৰুৰ পৰাই ভিতৰত পুহি ৰখা বস্তু। গতিকে এই প্ৰসংগক্ৰমে কেতিয়াবা হয়তো কৈ দিওঁ, অপ্ৰজনন কবিতাটোক মই লিখিছিলোঁ, সেইটোক লৈ বিতৰ্ক শেষ হোৱাই নাই। ইমান খাইছোঁ, ইমান সেইটো কবিতাৰ সমান মই ক'তো হোৱাই নাই, এতিয়ালৈকে চলি আছে। তুমিও আজি এইটো প্ৰসংগ আনিছে। গতিকে এই কবিতাটো যদি সঁচাকে এনালিচিছ কৰে, এই কবিতাটোক লৈ পেলাই যেতিয়া হৈছিলে, খুব বিতৰ্ক হৈছিলে, তেতিয়া নৱকান্ত বৰুৱাই মোৰ দেউতাক বুজাই দিছিলে কবিতাটো। দেউতাক বুজাই দিছিলে কবিতাটো যে আচলতে নীলিমে কবিতাটোৰ অৰ্থটো এইটোহে আছিলে। তেতিয়া দেউতাই বুজি পাইছিল যে কবিতাটো এইটো। তেতিয়া দেউতাই মানে হৈছিলে। হয়তো এনেকুৱা হ'ব পাৰে যে কবিতাটোৰ মৰ্মত সোমোৱাৰ কাৰণে সেই বিতৰ্কটো হৈছিল। কিন্তু এই ধৰণৰ বিতৰ্কই চাগে কেতিয়াবা কবিজনক অলপ সহায়ো কৰে, উপকৃত কৰে বহুত সময়। উপকৃত কৰে বুলি নকৰোঁ, কাৰণ সেইটো কবিতাক লৈ পেলাই হোৱা নাই। কাৰণ সেইটো কবিতা ইমান বেছি হ'ল, মানুহে অন্ধভাৱে এইটো কৰিলে। তুমি জানা কবিন ফুকন এজন ডাঙৰ সমালোচক, তেওঁ নিজেই সেই কবিতাটোৰ বিষয়ে 2 পৃষ্ঠা লিখিলে আমাৰ অসমত।
সেইটো সমালোচনা সেই কবিতাটোক লৈ সমালোচনা লিখিলে 2 পৃষ্ঠা আৰু গোটেই নিগেটিভ সমালোচনাই হ'ল কিন্তু তেওঁ একদম শেষৰ দুখাৰী লিখিছে যে কবিতাটো কিন্তু মই পঢ়া নাই কবিন ফুকনৰ নিচিনা এজন সমালোচকে কবিতাটো নপঢ়াকে 2 পৃষ্ঠা কিন্তু আমাৰ অসমত লিখিলে এই মানে কবিতাটো কিমান মানে এই মানে কি হ'ল তেওঁ পঢ়িলে আনৰ সমালোচনা লিখি পঢ়িলে কবিতাটোৰ বিৰুদ্ধে যিবোৰ কথা উত্থাপন হৈছিলে সেই কথাবোৰক লৈ তেওঁ কবিতাটো আলোচনা কৰিলে এই ধৰণৰ মানে অন্ধ কিছুমান কথাৰ কাৰণে কবিতাটোৱে যথেষ্ট বিতৰ্ক হৈ থাকিল ৰবি গুপ্তাক লৈ এটা ৰবি গুপ্তা কবিতাটো পঢ়ি পেলাই তুমি জানা অৰুন্ধতী সুব্ৰমণিয়ম এগৰাকী খুব ডাঙৰ কবি ভাৰতীয় খুব ডাঙৰ কবি অনামিকা খুব ভাৰতৰ এজন ডাঙৰ কবি তেওঁলোকেতো ৰবি গুপ্তা পঢ়ি পেলাই কৈছে নীলিম আমাৰ এই কেৰেক্টাৰটো আমাৰ ভিতৰত হৃদয়ত সোমাই গ'ল ইমান কৰুণ এটা কেৰেক্টাৰ ইমান কৰুণ এটা মানে এজনী কেৰেক্টাৰ নাৰীৰ কথা তুমি লিখিছা যিটো সেইটো আচলতে প্ৰবল নাৰীবাদী কবিতা কিন্তু মানুহে আমাৰ ইয়াত কোনো এজন সমালোচক নোলায় ৰবি গুপ্তাক লৈ পেলাই ব্যাখ্যা দিব পাৰিলে কোনেও নোৱাৰিলে এই ধৰণৰ যিটো আমি দৈন্য বুলিয়ে কৈছো যে আমাৰ মই একদম দৈন্য বুলি কওঁ সমালোচকসকল অসমৰ্থ হৈছে আমাৰ ইয়াত সমালোচকৰ মানে এইটো মই ভূমিকা মানে খুব কৰোঁ তেওঁলোকে আচল কথাবোৰ ধৰিব নোৱাৰে নে নিজে জানিও মানে হৈ থাকে মই নাজানো এটা প্ৰসংগ মোৰ মনলৈ আহি আছে আপোনাৰ শেহতীয়া কবিতাবোৰ যেতিয়া মই পঢ়িছো আপুনি যেন উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান ৰাজনৈতিক মন্তব্য কৰিবলৈ লৈছে প্ৰতিক্ৰিয়া দিবলৈ লৈছে ৰাজনৈতিক কিছুমান বিষয় লৈ পেলাই এই ধৰণৰ কথাই আপোনাৰ কবিতাৰ যিটো চৰিত্ৰতাক ক্ষতি কৰিছে যেন নালাগে নে কেতিয়াবা হয়তো ক্ষতি কৰিব পাৰে ক্ষতি মানে যদি এই দৃষ্টিৰে চাই এক ধৰণৰ ক্ষতি হয়তো কৰিছে কিন্তু মানে কেৰিয়াৰ মোৰ মানে কবিৰ কেৰিয়াৰ যেনেকুৱা হ'ব লাগে সেই কেৰিয়াৰিষ্ট মই নহয় কেৰিয়াৰিষ্ট হ'লে মই হয়তো তেনেকুৱা ধৰণৰ কথা নিলিখিলো হয় মই একদম সাৱধানে হিচাপ নিকাচ কৰি লিখি থাকিলোহেঁতেন কিন্তু মই প্ৰয়োজনমুখী কবিতাৰ বিৰোধী নহয় যে কবিতাত প্ৰয়োজন আছে নেকি আজি মই এনেকুৱা এটা কথা কোৱাৰ প্ৰয়োজন আছে নেকি সমাজখনত যদি এনেকুৱা ধৰণৰ ঘটনাবোৰ চলি আছে মই এনেকুৱা এটা কথা কোৱা উচিত নেকি এনেকুৱা এটা কবিতা লিখা উচিত নেকি যে বাবলু নেওতাই ইম্পিয়ৰ পয়েট্ৰি বুলি এটা বস্তু লিখিছিল তেওঁ নিজেও লিখিছিলে তেওঁ নিজেও সেইবোৰক ইম্পিয়ৰ পয়েট্ৰি বুলি কৈছিলে তেওঁ নিজেও লিখি পেলাই প্ৰতিবাদ কৰিছিল য'ত প্ৰতিবাদ কৰিব লাগে প্ৰতিবাদ কৰিছিলে গতিকে যদি এটা কবিতাই সমাজৰ মানে ৰাষ্ট্ৰ বা সমাজৰ শোষক শ্ৰেণীক যদি এটা কবিতাই জোকাৰি যায় তেনেকুৱা কবিতা বা মানুহক যদি খুব জাগ্ৰত কৰে উত্তেজিত কৰে মানে সঞ্জীৱিত কৰে তেনেকুৱা এটা কবিতা নিশ্চয় প্ৰয়োজন হয় গতিকে সেই প্ৰয়োজনমুখী কবিতাৰ মই বিৰোধী নহয় প্ৰয়োজনমুখী কবিতা সময়ে সৃষ্টি হোৱাটো উচিত আৰু কবিসকলে যদি এইবোৰ কথাত মাত নামাতে তেওঁলোকৰ হাতত কলমটো আছে তেওঁলোকে খুব মানে হাতত তৰোৱাল লৈ পিষ্টল লৈ নিশ্চয় ওলাই নাযায় তেওঁলোকৰ হাতত কলমটো আছে কলমটো লৈ তেওঁ যুদ্ধলৈ ওলাই যাব লাগিব আৰু যুদ্ধ লোৱাৰ কবিতাই হওক কিন্তু সকলো কবিয়ে যদি এই ধৰণৰ কবিতাই লিখিবলৈ লয় কেৱল প্ৰতিক্ৰিয়া ধৰ্মী ধৰি লৈছো আজি এটা ঘটনা ঘটিছে ৰাজনৈতিক বা সামাজিক কিবা যদি কেৱল প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোৱে বা সেই প্ৰতিবাদ কৰাটোৱে যদি লক্ষ্য হিচাপে লোৱা হয় কবিতা ক্ষতিগ্ৰস্ত নহ'বনে যদি শিল্প ৰূপ কবিতাৰ নহয় সকলো কবিয়ে নিশ্চয় নালাগে কিন্তু সময়ত এটা সময়ত যদি এনে এটা হয়তো সময় আহে যি সময়ত তেনেকুৱা এটা প্ৰয়োজন হৈছে তেনেকুৱা ধৰণৰ কলম লৈ ওলাই কলম নৈতিক প্ৰতিবাদমুখী কবিতা লিখাৰ প্ৰয়োজন হৈছে তেতিয়া কবিসকলে কিয় ওলাই নাহে তেতিয়া কবিসকল কিয় মানুহৰ লগত থিয় নিদিয়ে তেওঁলোকে সামান্য অলপমান আঁতৰাই থৈ পেলাই তেওঁলোকে কিয় কবিতাখিনিক মানুহৰ ওচৰলৈ লৈ নাহে সহজ সৰল হওক কবিতাৰ পৰা অলপমান আঁতৰি হওক কবিতাৰ যদি তেওঁৰ প্ৰতিভা আছে তেওঁ লিখাৰ শক্তি আছে তেওঁতো থাকিবই তেওঁতো কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু সময় সাপেক্ষে সেইজন কবি কিয় মানুহৰ ওচৰলৈ নামি আহিব নোৱাৰে মানে ধৰি লওক নীলিম কুমাৰ যিটো শৈলীৰ কবিতা নীলিম কুমাৰে লিখে তাক বাদেও তেওঁৰ এটা দায়িত্ব আছে সমাজখনৰ প্ৰতি সেই দায়িত্বটোৰ
তেওঁ কবিতাৰ মাধ্যমেৰে পালন কৰিবলৈ যত্ন কৰিছে হয় আৰু মই কেনেকৈ কৰিম হয়। মই মানুহৰ প্ৰতি মোৰ যিটো দায়বদ্ধতা আছে সামাজিক দায়বদ্ধতা আছে তাৰ মোৰ বেলেগ কোনো ৰাস্তা নাই মই কলমটোৰেই লিখিব লাগিব লিখিয়ে মই ক'ব লাগিব মানুহক উদ্দীপিত কৰিব পাৰিব লাগিব সমাজক মানে এই কৰিব লাগিব আৰু যাৰ কাৰণে নিশ্চয় মই কিছুমান ক্ষেত্ৰত মই ভাবুকি পাইছোঁ বহুত ক্ষেত্ৰত ভাবুকি পাইছোঁ কিন্তু সেই ভাবুকিটো পোৱাৰ দৰে মই গম পাইছোঁ যে অকণমান হ'লেও কবিতাটোৰ প্ৰভাৱ এটা আহিছে সেইটোৱে কবিতাটোৰ শক্তি প্ৰভাৱটো আপোনাৰ কবিতাৰ সদায় আছে আপুনি বোধহয় আটাইতকৈ জনপ্ৰিয় কবিজন বুলি ক'লেও ভুল কোৱা নহ'ব চাগে এইখিনি সময়ৰ মানে সাম্প্ৰতিক সময়খিনিত আৰু দীৰ্ঘদিন ধৰি আপুনি কবিতাত প্ৰাসংগিক হৈ আছে কিন্তু মোৰ মাজে মাজে ধাৰণা হয় যে আপোনাৰ যি জনপ্ৰিয়তা যিবোৰ কবিতাই আপোনাক জনপ্ৰিয় কৰিছে সেই জনপ্ৰিয়তাটোই যেন কোনোবাখিনিত আপোনাৰ কবিতাত হানিও কৰিছে এই ধৰণে যে বহুত ভাল কবিতা আপোনাৰ চৰ্চা হোৱাই নাই সেইখিনি কবিতা বাদ পৰি গৈছে মোৰ দৃষ্টিৰ পৰা সেই জনপ্ৰিয় কবিতাখিনিৰ মাজতে নীলিম কুমাৰক বিচাৰি থকা হৈছে আপুনি কথাটো ভাবে নিশ্চিত একদম সঁচা কথা তুমি ঠিক কৈছা নিশ্চিতভাৱে হৈছে কাৰণ মোৰ নিজৰে যিকেইটা প্ৰিয় কবিতা সেইকেইটা প্ৰিয় কবিতা কোনো দিনো কেতিয়াও চৰ্চাত অহা নাই মানুহে পাঠকে কোনেও নাম নলয় যেনে মোৰ আত্মকথা নামৰ কবিতাটো বিবাহ উৎসৱ নামৰ কবিতাটো শিয়াল নামৰ কবিতা এটা আছে কোকনি নামৰ কবিতা এটা আছে চোৰ নামৰ কবিতা এটা আছে এইবোৰ কবিতা মোৰ নিজৰ প্ৰিয় কবিতা এই প্ৰিয় কবিতাবোৰ মোৰ প্ৰিয় কবিতাবোৰ কোনো পাঠকৰ প্ৰিয় নহয় কোনো সমালোচকে কোনো আলোচনালৈ নিয়া নাই গতিকে মোৰ যথেষ্ট এই কেইটামান কবিতা মানুহে ভাল পায় সেইকেইটা কবিতাই যলৈকে যাওঁ সেইকেইটা কবিতাই পঢ়িব লগা হয় গতিকে সেইটো তুমি ঠিকেই কৈছা সেইটো মোৰ সেইকেইটা কবিতাৰ ক্ষতি নিশ্চয় হৈছে প্ৰিয় কবিতা বুলি ক'লে ফুটুকিটো আহেনে আপোনাৰ ফুটুকিটো মই ভাল পাওঁ এইটো মই যিমানটো জানো খুব আৱেগিক ফুটুকিটো আৱেগিক কবিতা এটা তেনেকুৱা আৱেগিক কবিতা বহুত আছে প্ৰেমৰ বহুত কবিতা আছে যিবোৰ আৱেগিক কিন্তু যিবোৰ কবিতাত মোৰ আচলতে মই গভীৰ মানে ইহঁত লিখিছিলোঁ আত্মমগ্নতাৰে লিখিছিলোঁ যিবোৰ কবিতাত হয়তো কিবা কিবি দৰ্শন চৰ্শন মোৰ জীৱন দৰ্শন চৰ্শনো হয়তো সোমাই আছে এই আত্মকথা নামৰ কবিতাটো তেনেকুৱা সেইবোৰ কথা সেই কবিতাটোত মই লিখিছিলোঁ মোৰ একাষে ঈশ্বৰ আন কাষে শয়তান দুয়ো মোৰ আত্মাৰ নাম সুধিছে এই কবিতাৰ এই প্ৰথম লাইনটো তাৰ তেনেকৈ আৰম্ভ হৈছে এইবোৰ কবিতাৰ ভিতৰলৈ যিমান গৈ থাকিম সেইবোৰ বেলেগ ধৰণৰ এটা কবিতা লিখিছিলোঁ সেইবোৰ কবিতা দীঘল কবিতা আছে আপুনি কবিতা প্ৰয়োজনতকৈ বেছি লিখিছে নেকি এনেকুৱা ধাৰণা হয় নেকি কেতিয়াবা মই যদি নিশ্চয় প্ৰয়োজনতকৈ হয়তো বেছি লিখিছোঁ কিন্তু মই যদিহে নিলিখিলোঁ হয় মই নিলিখা হ'লে মই ক'ৰবাত মৰি থাকিলোঁ কাৰণ ভিতৰত মোৰ ইমান অস্থিৰতা ইমান কাব্যিক অস্থিৰতা আচলতে কাব্যিক অস্থিৰতা ইমান মোৰ অস্থিৰতা আছে ভিতৰত জন্ম হৈ থাকে গতিকে তাৰ পৰা পৰিত্ৰাণৰ মোৰ কোনো উপায় নাই মই উলিয়াবই লাগিব সেইখন প্ৰকাশ কৰি নিদিলে মই জীয়াই নাথাকিম দুই ধৰণৰ মই কথাটো এইকাৰণে উলিয়াইছোঁ যে আপুনি লিখি আছে কাৰণে আজিও প্ৰাসংগিক হৈ আছে যদি আৰু আত্মকথা লিখিয়ে আপুনি যাত্ৰাটো সামৰিলেহেঁতেন তেতিয়া হয়তো পঢ়ুৱে ইমান আৰু এতিয়া নাপালেহেঁতেন আৰু কথাটো হৈছে যে যিহেতু মূল্যায়নটোতো আৰু গোটেই জীৱন চলি থকা বস্তু আপোনাৰ জীৱনৰ পাছতো আপোনাৰ কবিতাৰ মূল্যায়ন চলি থাকিব হয়তো আমি আশা কৰোঁ যে সেইধৰণে যে এজন কবিৰ যাত্ৰাটোতো তেওঁৰ জীৱনকালতে সীমাবদ্ধ হৈ নাথাকে জীৱনকো পাৰ কৰি যায় আপোনাৰ ক্ষেত্ৰতো সেইটোৱে হ'ব আমি সেইধৰণে বিশ্বাস কৰোঁ সদায় এটা কবিতা শুনো ফুটুকিটোৱে শুনিবলৈ মন গৈছে আপোনাৰ কণ্ঠেৰে ফুটুকি কিমান পৃষ্ঠত মই উলিয়াই থৈছোঁ আপোনাৰ কাৰণে ফুটুকি নামৰ কবিতাটো মই লিখিছিলোঁ মোৰ ছোৱালীজনী জন্মৰ আগতেই ডাঙৰ ছোৱালীজনী তাই যেতিয়া মাকৰ পেটত আছে তেতিয়াই মই কবিতাটো লিখিছিলোঁ আৰু কবিতাটো লিখিছিলোঁ এনে এটা মুহূৰ্তত মানে আহিছিলে মোৰ যে মই দূৰত চাকৰি কৰি আহিছোঁ ঘৰ আহি পাইছোঁ তেতিয়া মাকে কৈছে যে ছোৱালীজনীৰ মুভমেণ্ট নাই পেটত থাকিলে মুভমেণ্ট থাকে মাকে গম পায় সেই মুভমেণ্টটো মাকে ক'লে যে তাইৰ মুভমেণ্ট নাই দেখোঁ বহু সময় মুভমেণ্ট নাই মই তেতিয়া ষ্টেথস্কোপ লৈ পেলাই মই যিহেতু এজন ডক্টৰেই হওঁ ষ্টেথস্কোপ লৈ পেলাই মই মাকৰ পেটত দি পেলাই চাইছোঁ সঁচাকৈ বহুত সময় মই মুভমেণ্ট পোৱা নাই নাপাই পেলাই মই ফাৰ্ষ্ট লাইনটোৱে মই লিখিছোঁ আঁঠু ভাঁজ কৰি তুমি টোপনি গ'লা নেকি মোৰ ফুটুকি
এই মই 20 মিনিট সময় মুভমেণ্ট পোৱা নাছিলোঁ সেইকাৰণে মোৰ পেটত ষ্টেথস্কোপ লৈয়ে মোৰ মুখত মানে স্বাভাৱিকভাৱে মোৰ কবিতাটো লাইনটো ওলাইছে আঁঠু ভাঁজ কৰি তুমি টোপনি গ'লা নেকি ওলমা বিচনাত ও ফুটুকি কাৰণ ফুটুকি নামটো মই তাইৰ জন্মৰ আগতেই দি থৈছিলোঁ মই আহি পেলাই ফুটুকি ঠিকে আছে নে মাকক সুধো ফুটুকি ঠিকে আছে নে তেখেতে নাই আছে মুভমেণ্ট চুভমেণ্ট আছে নে ঠিকে আছে মই সেইটো মই প্ৰথম প্ৰশ্ন আছিলে গতিকে সেইদিনাখন যেতিয়া মই 20 মিনিটৰ তাৰপিছত মই কবিতাটো লিখিলোঁ যে কবিতাটো সেইকাৰণে আৰু তাইৰ জন্মৰ আগতেই এই কবিতাটো প্ৰকাশ হৈ গৈছিলে প্ৰান্তিকৰ কাকত মাতি দিওঁ ফুটুকি মাতৃগৰ্ভত যি শুই আছে আঁঠু ভাঁজ কৰি তুমি টোপনি গ'লা নেকি ওলমা বিচনাত ও ফুটুকি 20 মিনিট তোমাৰ খবৰ নাই ভালে আছানে তুমি ও ফুটুকি গজিছেনে তোমাৰ দুখন ভৰি দুখন হাতত দুহতা আঙুলি দুটা ক'লা তৰাৰ চকু চেপেটা নাকৰ দুটা ফুটা গজিছেনে মূৰত তোমাৰ কোমল এডৰা চুলি নিৰন্ধ্ৰ আন্ধাৰত আছানে তুমি উশাহ লৈ 20 মিনিট তোমাৰ খবৰ নাই মই কাণ পাতি আছো কাণ পাতি ফুটুকি এবাৰ তুমি ধপ ধপ কৰা এঙামুৰি দিয়া মোৰ কাণৰ সুৰংগেৰে খুৰখুৰাই পঠোৱা তোমাৰ সেউজীয়া উশাহৰ সংকেত তোমাৰ অদৃশ্য লিহিৰি আঙুলিৰে স্পৰ্শ কৰি শিহৰিত কৰা মোক ফুটুকি মোৰ কণমানি অজন্মা 20 মিনিট 20 ঘণ্টাৰ দৰে গধুৰ হৈ পৰিছে পানীৰ মাজত তুমি যে থাকা পানীৰ মাজত ও ফুটুকি হোৱা নে শীত তুমি কল কল পানীৰে আহেনে সপোন উটি সোমানে তোমাৰ মগজুৰ কোমল কুহত কাঁহৰ বাতিৰ জিনজিনীয়া মাত পিন্ধি তুমি আহিবা বুলি সাজি থৈছো দুবাহুৰ তৰণত মোৰ আবাহনী মুদ্ৰা তুমি আহিবা বুলি ৰৈ আছে দুগ্ধ নিজৰা দুটা এটা কেৰাহীত তুহৰ জুই পানীৰ পাত্ৰ নহৰু তেল বাতি চামুচ ফ্লাক্স পানী কাপোৰ টাৱেল মাটিৰ মেকুৰী মাটিৰ হৰিণ টাবৰ ফুল কেলেণ্ডাৰ এখন তুমি আহিবা বুলি সৰিয়হৰ এটা গাৰু আৰু যদি ঘৰ থাকে তেতিয়ালৈ দুৱাৰ থাকে তেতিয়ালৈ ও ফুটুকি খুজি থম দুৱাৰ মুখত বগৰীৰ ডাল হাজাৰ মাছে ফুটা কৰা মাছুই বুকু যেন ফুটা জাল 20 মিনিট তোমাৰ যে হাড় সুৰ নাই আঁঠু ভাঁজ কৰি টোপনি গ'লা নেকি ওলমা বিচনাত দুলি দুলি টোপনি গ'লা নেকি নিজান আন্ধাৰৰ কোলাত 20 মিনিট তোমাৰ হাড় সুৰ নাই তুমি আছাতো মোৰ ফুটুকি হৈ 20 মিনিট 20 ঘণ্টাৰ দৰে গধুৰ হৈ পৰিছে 20 মিনিট লোৰ দৰে কঠিন 20 মিনিট যি 20 মিনিটত ওখ হৈ উঠিল মোৰ দুৰ্ভাৱনাৰ পাহাৰ ডালে ডালে ফুলি উঠিল অজস্ৰ ক'লা গোলাপ সৰি পৰিল ৰাতিৰ শেৱালি ভৰ দুপৰত নিজান মোৰ আকাশেৰে উৰি গ'ল কাউৰীৰ চাহ সেমেকি গ'ল মোৰ চকুৰ পোহৰ খহি পৰিল মোৰ বগা হুমুনিয়া দেৱালত ঠেকা খাই নিমখ মোৰ লুণীয়া বাজপাকুল মাতেৰে তোমাক মাতো টোপনি গ'লা নেকি ফুটুকি উঠা এয়া মোৰ হাতত ধৰা তোমাৰ তোলাৰ আঙুলিৰে ফুটুকি ও মোৰ কণমানি অজন্মা এয়া তোমাৰ অবাক পিতাৰ কাটৰ কম্পিত হাত মোৰ খুব প্ৰিয় এই কবিতাটো বিশেষকৈ এই কবিতাটো এজন পিতৃৰ যি পিতৃ হোৱাই নাই এতিয়াও যি উৎকণ্ঠা মোৰ মানে প্ৰশ্ন এটা জাগিছে যে এই যে ফুটুকি জন্মাৰ আগৰ 20 মিনিট তাইৰ সাৰসুৰ নোপোৱা কাৰণে আপোনাৰ যিটো অস্থিৰতা হৈছিল এইটো গম পোৱা যায় যে সঁচাকৈ সৃষ্টি হোৱা অস্থিৰতা এইটো মনত সঁচাকৈ সৃষ্টি হোৱা ধুমুহা এটা এতিয়া যেতিয়া ডাঙৰ হৈ তাই দূৰত থাকে আঁতৰি থাকে সেই এতিয়া সেইটো কেনেকুৱা যে ইমান এতিয়াতো আপুনি 20 মিনিট কিয় 20 দিন 20 মাহলৈকে হয়তো লগ নাপায় তাইক দেখা নাপায় এতিয়া এইটো নহয় কিন্তু তুমি বহুতে আজিকালি মানে কি আৰু সাধাৰণ মানুহৰ ধাৰণা যে সন্তানৰ লগত মাতৃৰ সম্পৰ্কটো বেছি নহয় আৰু বহুত মানে ক্ষেত্ৰতে কবিতা লিখা হৈছে মাতৃ আৰু সন্তানৰ সম্পৰ্ক কৰি কবিতা বেছি লিখা হৈছে কিন্তু পিতৃ আৰু সন্তানৰ আবেগক লৈ এই যিটো আবেগ এই আবেগক লৈ কবিতা কম
হয়নে নহয় কিন্তু মই লিখিছিলোঁ কিন্তু আৰু সেই আৱেগটো জন্মৰ আগৰ পৰাই আছে এতিয়াও আছে কিন্তু সেই বছৰত নাই কাৰণ এতিয়া ডাঙৰ হ'লে সিহঁত নিজে এষ্টাব্লিছ সিহঁতে আমাৰ মানে সিহঁতো আমাৰ প্ৰতি উৎকণ্ঠা হয় আমি ভালে আছো নাই সিহঁতে আমাতকৈ বেছি খবৰ লয় এতিয়া সিহঁতে ভাবে যে তুমি ঠিকে আছা নে কাপা তুমি ঠিকে আছা নে সিহঁতে মোৰ খবৰ খাতি লয় পৰিক্ৰমাটো চাগে সলনি হয় সলনি হয় আপোনাৰ আৰু এটা কবিতা আছে অ মোৰ ছোৱালী বুলি সেইটো একেধৰণৰ কবিতা এটা যিবোলে আপুনি ছোৱালীৰ পৰা আশা কৰিছে যে সেইটো আশা কৰি মই বুঢ়া হ'লে তুমি হুইল চেয়াৰত পাৰ কৰাই ৰাস্তাটো পাৰ কৰা তেনেকুৱা তেনেহ'লে আপোনাৰ গদ্যৰ প্ৰসংগলৈ আহোঁ আপুনি বহুতখিনি গদ্য লিখিছে এখন ফাৰালাম ফাৰাগো বুলি এখন আপোনাৰ কিতাপো আছে গদ্যৰ তাৰ উপৰি আপুনি উপন্যাস লিখিছে কেইবাখন গদ্যত আপুনি আচলতে কি ক'ব খুজিছে মোৰ বহুত সময় এনেকুৱা লাগে যে আপোনাৰ গদ্যবোৰ যেন কবিতাৰ এটা এক্সটেনশ্যন নিচিনা লাগে বহুত সময় আপুনি সেইখিনি কথা হয়তো কবিতাটো ক'ব পৰা গ'লহেঁতেন গদ্যই আপুনি আমাৰ যিটো প্ৰচলিত গদ্য সেইটো গদ্য আপুনি লিখা নাই তথাপি কিয় গদ্যলৈ অহাৰ কথা ভাবিলে মানে গদ্যটো মই ধাৰাবাহিকভাৱে লিখা নাই এই কিছুমান বেছিভাগ গদ্যই লিখিব লগা হৈছে মোৰ তাগিদাত এই আলোচনী বা এই কাকতৰ পৰা তাগিদা পাওঁ গতিকে তাৎক্ষণিকভাৱে লিখিব লগা হৈ যায় তেনেকুৱা ধৰণৰ বেছি হয় কিন্তু তাত সেইকাৰণে মোৰ তাতো কবিতাৰে প্ৰভাৱ থাকে কবিতাৰে কাব্যিকে হৈ যায় সেইবোৰ কাব্যিকে হৈ যায় কিন্তু এইখন অকণমান বনৰীয়া সপোনৰ অন্ধযাত্ৰাখন অকণমান বেলেগ আছিলে সেইখন মানে ঠিক মই গদ্য লিখিম বুলিয়ে লিখিছিলোঁ যদিও তাত মোৰ পয়টিক এই এটা আছে কিন্তু সেইখন মই সঁচাকৈ গদ্যই লিখিছিলোঁ কিন্তু এতিয়া সাম্প্ৰতিক সময়ত দেখিছোঁ যে কবিতাৰ আগৰ গোটেই পৃথিৱীতে কিন্তু কবিতাৰ সেই আগৰ সেইটো নাই প্ৰভাৱটো এতিয়া কমি গৈছে গতিকে এতিয়া উপন্যাসৰ যুগ হিচাপে চালে উপন্যাসৰ যুগ মানুহৰ উপন্যাসৰে সমাদৰ বেছি কবিতাৰ সেইটো নোহোৱা হৈছে আৰু এই কথাটোত আমাৰ বহুত কিছুমান ফেক্টৰ আছে কবিতাৰ জনপ্ৰিয়তাটো নোহোৱা হৈছে আমি ভাবিছোঁ কি কাৰণে কি বুলি ভাবে মূলত আমি ভাবিছোঁ কবিতা জনপ্ৰিয় যিমানে আমি কবিতা মানে লিখিছোঁ সিমানে কবিতা কিন্তু আঁতৰি গৈছে মানুহৰ মানে ইহৰ পৰা তুমি এতিয়া মোৰ কিতাপ দুটা স্ক্ৰিপ্ট আছে কবিতাৰ দুটা স্ক্ৰিপ্ট আছে মোৰ প্ৰকাশ কৰিব মন যোৱা নাই কাৰণ মই জানো বিক্ৰী নহয় কোনেও নপঢ়ে এই কবিতাৰ কিতাপ মই উলিয়াব পৰা এনেকুৱা মন নোহোৱা হৈছে লিখি থৈছোঁ দুটা স্ক্ৰিপ্ট আছে প্ৰকাশ কৰিবৰ তিল মানুহ মন নাই গতিকে সেই বস্তুটো হৈছে কাৰণ কবিতা লিখা মানুহ ইমান বাঢ়ি গৈছে ফলত কবিতা পঢ়া মানুহ নোহোৱা হৈ গৈছে কিন্তু কথাটো এনেকুৱা নেকি নীলিমদা যে কবিতা লিখা মানুহ বাঢ়িছে হয় কিন্তু বাৰীকোঁৱৰ বা আচিনাৰ অসুখ লৈ এজন নতুন নীলিম কুমাৰৰ জন্ম হোৱা নাই ধৰি লৈছো যে কাৰণটো সেনেকুৱা নেকি যে নতুন চাঞ্চল্য এটা মানে এটা অস্থিৰতা আনি দিব পৰা এটা চৰ্চা আনি দিব পৰা ধৰণৰ সৃষ্টিও হোৱা নাই এই ধৰণৰ কথা হ'ব পাৰে নহয় আপুনি ভাবে তাৰমানে ভাল কবিতা হৈ আছে কিন্তু পঢ়ুৱাই নাই ভাল কবিতাটো লিখিছে বহু নতুন কবিয়ে ভাল কবিতা লিখি আছে কিন্তু তেওঁলোকে পঢ়া নাই কাৰণ এতিয়া বাৰীকৰৰ নিচিনা কবিতাই লিখিব মানুহে আৰু এজন বাৰীকৰৰ নিচিনা কবিতা লিখিবলৈ কথা নাই কবিতাটো সলনি হৈ থাকিব বাৰীকৰ সেইখিনি সময়ত একেবাৰে নতুন আছিল সেই ধৰণৰ নতুন বস্তু এটা হোৱা নাই নেকি বহুত দিন নতুন বস্তু হৈছে নতুন ফৰ্মত কবিতা লিখিছে নতুন কিছুমান কথা লিখিছে গতিকে সেই বস্তু বিচাৰি কৰিব লাগিব মানুহে যদি সেইটো নাজানে মানুহে পঢ়িবৰ কাৰণে কোনো আগ্ৰহীয়ে নহয় কেনেকৈ জানিব এইটো এতিয়া কবিতাৰে সংকট নে সামগ্ৰিক সংকট কবিতাৰ সংকট আৰু এই সংকটৰ বহুত আছে মই কথাবিলাক ক'লে আকৌ এই বিতৰ্কলৈ গুচি যায় মই কথাবিলাক আমি যিহেতু নকওঁ মই সেই এতিয়া তোমাৰ সেইদিনাখন অলপতে মানে ইহঁত দেখিলোঁ কোনোবা এটা অনুষ্ঠানে কলাক্ষেত্ৰত 1000 গৰাকী কবি একেলগে কবিতা পাঠ কৰিব 1000 গৰাকী কবি একেলগে কবিতা পাঠ কৰিব সাহিত্য সভায়ো মানে এটা ইহঁত মই তেতিয়া সাহিত্য সভা মই জনালোঁ যে এইটো কবিতাৰ শ্মশান যাত্ৰা নকৰিব মই জনালোঁ কবিতাৰ শ্মশান যাত্ৰা নকৰিব অনুষ্ঠানটো বন্ধ হ'ল বুলি শুনিছোঁ পিছত গতিকে সকলোৱে কবিতাৰ শ্মশান যাত্ৰালৈকে গৈ আছে এইটোতো হ'ব নোৱাৰে 1000জন কবিয়ে কবিতা ধৰি দিছে 25 শাৰীৰ ভিতৰত হ'ব লাগিব
এতিয়া যদি কবিসকলক যদি ঠিক তেনেকুৱা কিছুমান ক্ৰাইটেৰিয়া বনাই দিয়ে, এনেকুৱা হ'ব লাগিব, ইমানটো দীঘল হ'ব লাগিব, এনেকুৱা কথা হ'ব লাগিব, তাৰমানে কি বস্তুটো, কবিতা বস্তুটোক চিনিয়ে পোৱা নাই, কবিতা কেনেকুৱা বস্তু নাজানে, সেইকাৰণে কবিতাৰ ক্ৰাইটেৰিয়া বনাই দিব পৰা হৈ গ'ল। এই প্ৰসংগটোতে এটা কথা চাগে আমি পাতা ভাল হ'ব যে আপোনাৰ এটা প্ৰস্তাৱ আছিল, সেইটো চৰ্চিত বিতৰ্কিত কবিতাৰ স্কুলৰ প্ৰস্তাৱটো। আপুনি কৈছিল যে মই কবিতাৰ স্কুল এখন খুলিম, কবিতা কেনেকে লিখিব লাগে এইটো নিশিকায় আপুনি, কিন্তু কবিতা সম্পৰ্কে এটা কবিতা শিকাম বুলি কৈছিল, কবিতা লিখিবলৈ কেনেকে এই চিন্তাটো কেনেকে আহিছিল, এই ধৰণৰ পৰিৱেশৰ পৰাই আহিছিল চাগে? এইটো মোৰ কাহানী বাই, এইটো 2004 চনতে মোৰ আহিলে। 2004 চনতে মই মানে কথাটো প্ৰস্তাৱটো দিছিলোঁ। তেতিয়া মানে মই ইহঁত গৈছিলোঁ, পেৰিছত গৈছিলোঁ। তেতিয়া তাত কবিতা মই পাঠ কৰি অহাৰ পিছত এগৰাকী মহিলাই মোক সুধিছিলে যে ভাৰতত, ইণ্ডিয়াত কিমান পয়েট আছে? মই কৈছোঁ মইতো থতমত খালোঁ, ইণ্ডিয়া বুলি কৈছে, বোলে ভাৰতবৰ্ষত কিমান কবি আছে বুলি সোধোতে মই ভাবিছোঁ কিমান হ'ব আৰু, মই এনেই মুখৰ পৰা ওলাই গ'লো 2000 মান হ'ব বুলি ক'লো। 2000 poets মানে তেনে ক'লে মূৰটো দাঙি একদম চকুত থিয় কৰিব, চকু ডাঙৰ কৰিব, 2000 কবি একদম। এটা আচৰিত হৈ গ'ল। তেতিয়াহ'লে কিমান দেশখন কিমান ধুনীয়া হ'ব লাগিব, কিমান সুন্দৰ হ'ব লাগিব, য'ত 2000 কবি থাকে সেইখন দেশ কিমান বিউটিফুল, কিমান ভাল ভাল মানুহৰ দেশ হ'ব লাগিব। সেইটো যেতিয়া মোক ক'লে, তেতিয়া মই মানে একদম মানে ইহঁত মানে ভাঙি পৰিলোঁ যে এইটোতো একদম পুৰা মিছা কথা, এইটোতো নহয় কথাটো নহয়। আমাৰ অসমতে কিমান লাখ কবি আছে। মই সেইকাৰণে ক'লো যে কবিতাটো এনেকুৱা নহয়, কবিতাটো শিকিব লাগিব, কবিতা কেনেকৈ লিখে শিকিব লাগিব। আৰু মই কিছু কবি অন্তত পাৰিলো হয়, যিসকলে ইচ্ছুক তেওঁলোকে পাৰিলে অলপমান কিছুমান কথাৰ কাৰণে, টেকনিকেল কিছুমান কথাৰ কাৰণে যাব পৰা নাই, চিন্তাটো হয়তো আছে, টেকনিকেল কিছুমান কথাৰ কাৰণে সেই বস্তুটো এই হোৱা নাই, ভাষাৰ কিছুমান প্ৰয়োগ, কিছুমান প্ৰয়োগ, চিত্ৰকল্প এইবিলাক বুজি নপোৱাৰ হয়তো কিছুমান কথাৰ কাৰণে সেইবোৰ শিকাই দিব পাৰি। যেনেকৈ ছবি এখন অঁকাটো শিকাই দিব পাৰি, তাৰ হাতত এই ছবি এখন ৰংটো দিয়াৰ কাৰণে শিকাই দিয়াটো শিকাব পাৰি, গানটো শিকাব পাৰি, তেনেকৈ কবিতাটো শিকাই দিব পাৰি। এতিয়া সেই সময়ত একদম খুব হাল্লা গুল্লা হ'ল, একদম মানে আমাৰ শ্ৰেষ্ঠ কবিসকলেও মানে এইটো হ'ব নোৱাৰে, কবিতাটো শিকা বস্তু হ'বই নোৱাৰে, এইটো ভিতৰৰ এক ধৰণৰ কথা। কিন্তু মই কৈছোঁ পিছত এতিয়া তুমি গুগল মাৰি চালে পাবা, 35 স্কুল মাৰি কেইবাখনো পাবা ৱৰ্ল্ডত, আফ্ৰিকাত অজস্ৰ তুমি 35 স্কুল বুলি মাৰিলেই তুমি গুগলত পাবা। এইটো কেনেকৈ সম্ভৱ? তাততো কেতিয়াবাই আছে। আমাৰ ইয়াত সেই চিন্তাবোৰ বহুত পিছপৰা হৈ থাকে। আমাৰ ইয়াত সেই কবিতা কেতিয়াও সেই হৃদয়ৰ অকৃত্ৰিম অনুভৱ বা হেৰি বুলি মনৰ ভাৱকে কবিতা লিখা ভাৱ বুলি কি ভাবে। আপুনি এই কথাটো কৈছে যে মনৰ ভাৱটো কবিতা হ'ব নোৱাৰে। হ'ব, বহুতে মনৰ ভাৱটো কবিতা কিয় নহয়, মনৰ ভাৱে কবিতা বুলি ভাবে। এতিয়া কি ক'ম আৰু, তেনেকুৱা ধৰণৰ বহুত কাহিনী। আৰু মই মানে এইবোৰ আচলতে আমাৰ কবিসকলৰ বহুতৰে অধ্যয়নহীনতাৰ প্ৰভাৱ কাৰণে হয়। কোনো ধৰণৰ অধ্যয়ন অনুশীলনটো নায়েই, অধ্যয়ন নাই কাৰণে নাজানে আচলতে কবিতা কি বস্তু, কবিতা কি জানিব লাগিব, বোধটো জন্ম হ'ব লাগিব, বোধৰ জন্ম নোহোৱাকে সেইটোতো এটা হ'ব, সেই বোধটো জন্মটো এটা একেদিনাই হোৱা বস্তু নহয়। সেই বোধটোৰ আচলতে মানুহৰ ভিতৰত, এতিয়া শুনা, কবিতা লিখিবৰ এজন কবিৰ মূলধনটোৱেই হ'ল আবেগ। কবিতা লিখা এজন কবিৰ হ'ল মূলধন হ'ল আবেগ। আৰু সেই আবেগটো ক'ৰ পৰা পায়? উত্তৰাধিকাৰ সূত্ৰে পায়। সকলোৱে সেই কবিতাত যাব নোৱাৰে, এনে কেইটামান আখৰ ভাষাটো লিখিলে নহয়তো, কেতিয়াবা আখৰৰ আকৃতি লিখিলে নহ'ব নহয়, হয় নহয়? ভাষাটো লিখে। অজস্ৰ আমাৰ ইয়াত কবি আছে কেৱল ভাষাটো লিখে, ভাষাটো নহয় যে সেই বস্তুটো জানিব লাগিব। সেই বস্তু জানিবৰ কাৰণে কাব্যবোধটো থাকিব লাগিব। কাব্যবোধটো থাকিবৰ কাৰণে অধ্যয়ন থাকিলে গম পাব, নিজে আঁতৰি আহিব নহয় যে মই কবিতা লিখিব নোৱাৰো, মই কবিতা পঢ়িয়ে ভাল পাওঁ। কবিতা পঢ়ি ভাল নাপায় নহয়। যদিহে কবিতা লিখে, তেওঁ কবিতা পঢ়ি আগতে বেছি ভাল পালেহেঁতেন। কবিতা পঢ়ি ভাল পোৱাৰ পিছত কবিতা লিখিবলৈ যাব লাগিব। কিন্তু আমাৰ কবিতা পঢ়ি ভাল নাপায় নহয়, লিখিয়ে ভাল পায়। সেইকাৰণে হাজাৰ হাজাৰ কবি থকাৰ পাছতো কবিতাৰ কিতাপ এখনৰ 500 কপি বিক্ৰী নহয়, 200 কপি বিক্ৰী নোহোৱা হৈছে।
বিক্ৰী নোহোৱা অৱস্থা এটা হৈছে এই কবিতাৰ স্কুলটো এতিয়াও আপোনাৰ সেই চিন্তাটো আছেনে কবিতা স্কুলৰ এতিয়া আৰু কাৰণ মই আকৌ ছেকেণ্ড টাইম মই এবাৰ আৰম্ভ কৰিছিলোঁ কিছু আজি এবছৰমান আগত ছেকেণ্ড টাইম মই আকৌ এবাৰ ট্ৰাই কৰিছিলোঁ মই লোকে যে যদি হয় কৰোঁ কিন্তু কোনো ধৰণৰ মানুহ আগ্ৰহী নহয় কেইজনমান আহিছিলে দূৰ দূৰণিৰ কেইজনমান আহিছিলে 5-6জনমান আহিছিলে শিকিবৰ ইচ্ছা আছিলে তেওঁলোকৰ দূৰ হোৱাৰ কাৰণে গুৱাহাটীত সম্ভৱ নহয় আহি থকাটো তেনেকুৱা হ'ল আপুনি কবিতা আৰু অকবিতাৰ বিতৰ্কৰো কৰি থৈছে আপুনি কিছু কাণ্ড ঘটাইছে কবিতাত গণ্ডগোল লগাইছে মই নিজে অকবিতাৰ মোৰ নিজৰে অকবিতাৰ নিৰ্বাচিত অকবিতা বুলি কিতাপ এখন লিখিছো কাৰণ মই অকবিতা লিখিছো মই নিজে অকবিতা লিখিছো আৰু মই নিজে অকবিতা কি বস্তুটো জানো মই নিজেও অকবিতা লিখিছো জানো অকবিতা কি বস্তু আৰু কবিতাৰ প্ৰয়োজনীয়তা আছে মানে ধৰক যিবোৰ কথা আপুনি কবিতাত কোৱাটো টান আৰু সকলোৱে বুজাকে কোৱাটো টান সেইটো আপুনি অকবিতাৰে কৈছে না যিবোৰ কথাত মানে বক্তব্য যে মই এতিয়া বক্তব্য দিম যিটো মই এটা ভাষণ এটা দিম ভাষণটো মই কবিতাৰে দিম ভাষণটো মই মানে এনেকে মঞ্চত এনেকে নকৈ পেলাই মই বা এটা প্ৰবন্ধ এটা মই এনেকে নকৈ পেলাই মই এনেকে ক'লো কবিতাৰ ফৰ্মত ক'লো সেইটো অকবিতা হৈ গ'ল কাৰণ মই কাৰোবাক গালি দিবৰ কাৰণে কৈছোঁ কাৰোবাক মই এই কৰিবৰ কৈছোঁ কাৰোবাক কিবা এটা প্ৰতিবাদ কৰিবৰ কাৰণে কৈছোঁ এই উচ্ছেদটো বন্ধ কৰা মই উচ্ছেদটো বন্ধ কৰা বুলি এটা প্ৰবন্ধ অজস্ৰ লিখি আছে কিন্তু মই যেতিয়া কবিতাৰ ফৰ্মত যেতিয়া লিখি দিম সেইটোৰ এফেক্ট বেছি হয় চৰ্চা বেছি যায় সেইটো মানুহৰ চকুত পৰে এইহেও বুজি পায় ভাষাটো কাৰণ ভাষাটো ষ্ট্ৰং হৈ যায় সেইটোৰ এফেক্টটো বেছি হৈ যায় কিন্তু মই সেইটো ফৰ্মত দিম সেইটো কবিতা নহয় তো মই কবিতা দিওঁ এইটো অকবিতাৰ সংকলনত মোৰ থাকে সেইবোৰ কবিতা ঠিক সেই বস্তুবোৰ গতিকে কি বস্তুটো মই বুজাই দিব খুজিছোঁ যে অকবিতা সেইবোৰ অকবিতা কবিতাৰ প্ৰসংগত মই এটা কথা সুধিবলৈ মন গৈছে আপোনাক যে আপোনাৰ যদি যাত্ৰাটোলৈ আমি মন কৰোঁ যে দেখোঁ যে আপুনি খুব আত্মমগ্ন আৰু নিসংগ ধৰণৰ যাত্ৰা এটা আৰম্ভ কৰিছিল কবিতাৰে আৰু পিছত সি এটা সামূহিকতালৈ এটা সমাজমুখিতালৈ সি পৰিৱৰ্তিত হৈছে এইটো আপোনাৰ জীৱন অভিজ্ঞতাই হয়তো তাত প্ৰভাৱ পেলাইছে নহয় জানো হয় যেতিয়া প্ৰথমতে মোৰ তুমি জীৱনটো আৰম্ভণিটো শৈশৱৰ মোৰ কাহিনীটো বিলাক কৈছোঁ তাতে মই যিটো নিসংগ জীৱনটো কটাইছো মানে নিসংগতাটো ফিল কৰিছিলোঁ সেই সৰুৰ পৰাই ধৰণৰ নিসংগতা আছিলে গতিকে তাৰ পৰা মুক্তিৰ উপায় কবিতা আছিল কবিতাটো প্ৰথম কবিতাবোৰ সেইকাৰণে লাহে লাহে ইহঁত আহিলোঁ তাৰপিছত যেতিয়া মানে এই হ'লোঁ নিজক বুজি পালোঁ জীৱনটো বুজি পাবলৈ আৰম্ভ কৰিলোঁ জীৱন বস্তুটোনো কি বুজিলোঁ কাব্যবোধৰ জন্ম হ'ল ভালকৈ তেতিয়া কবিতাবোৰ মোৰ সেই আত্মমগ্নতাটো থাকিলে নিসংগতাৰ আত্মমগ্নতাৰ কবিতাই বেছি থাকিলে তাৰপিছত লাহে লাহে ধৰণৰ সামাজিক কথাবোৰ লিখিব গ'লোঁ মানুহৰ কথাবোৰ লিখিব গ'লোঁ যিবোৰ কথা প্ৰত্যেক মানুহৰ জীৱনৰ এইটো যেনে এই ফুটুকী কবিতাটোৱে মানুহৰ মানে এটা এক ধৰণৰ অনুভূতি মানৱীয়ত এক ধৰণৰ অনুভূতি মোৰ ছোৱালী মানৱীয় এক ধৰণৰ অনুভূতি তেনেকুৱা ধৰণৰ মানুহৰ সকলো ধৰণৰ অনুভূতিক লৈ পেলাই মই কবিতা লিখিবলৈ আহিলোঁ যিবোৰ মোৰ নিজৰ অভিজ্ঞতাৰ পৰা জন্ম হৈছে তাত মই খুব হৈ নাথাকিলোঁ আৰু মই তাত খুব কেৰিয়াৰিষ্ট হৈ নাথাকিলোঁ মই কেৰিয়াৰিষ্ট থাকিলে হয় যদি থাকিলোঁ হয় মই সেই বাছ মই 2খনমান কিতাপ লিখি পেলাই বহি গ'লোঁ হয় যি হ'ল আৰু মই একদম চিনি পালোঁ আৰু এইবোৰ কথা মই ষ্ট্ৰিক্টলি নিলিখোঁ তেনেকৈ মই নাথাকিলোঁ আৰু কবি এজন আপুনি যি ধৰণে এতিয়া ৰাজনৈতিক বিষয়বিলাকত বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক দুই ধৰণৰ বিষয়ত আপুনি সাংঘাতিক ধৰণে সক্ৰিয় আৰু মই দেখিছোঁ যে আপুনি কবিতাৰে হওক বা অন্য ধৰণৰ মন্তব্যৰ জৰিয়তে হওক আপুনি এটা দিশ দেখুৱাবলৈ যত্ন কৰে বা আপুনি কিছুমান কথাৰ প্ৰতিবাদ কৰে পোনপটীয়াকৈ কবি এজনৰ কাৰণে এইটো বাধ্যতামূলক দায়িত্ব বুলিতো ধৰিব নোৱাৰি চাগে যে কবি এজনে কৰিবই লাগিব ধৰণটো কথা নাই কাৰণ আমি আগৰ যদি কবি সকলোৰে কথা দেখোঁ যে হিৰুদাইতো তেনেকুৱা কবিতা লিখা নাই কেতিয়াও বা নীলমণি ফুকন ছাৰে যদিও লিখিছে তাতো পোনপটীয়া ধৰণৰ কথা নাই নৱকান্ত বৰুৱাৰ কবিতাটো সেই ধৰণৰ অৱক্ষয়ৰ কথা আছে অস্থিৰতাৰ কথা আছে কিন্তু ইমান পোনপটীয়া নহয় এতিয়া নতুন কবি এজনে সেইটো এটা দায়িত্ব বুলি ল'ব নে যদি তেওঁৰ ভিতৰৰ পৰা সেই তাৰণাটো আহিছে তেতিয়া তেওঁ তাক অনুসৰণ কৰিব না তাৰণা এটা থাকিব লাগিব তাৰণা এটা নাথাকিলে সেই ভাষাটো ওলাব ক'ৰ পৰা কিন্তু যুগে যুগে মানে য'ত সময়ে সময়ে সেইটো হয় নহয় কি কয় সময়ে সময়ে বহু কবিয়ে তেনেকৈ মাত মাতি গৈছে যেনেকৈ পাবলো নেৰুদাহঁতে গাৰ্চিয়া লৰ্কাহঁতে তেওঁলোকৰ নিচিনা কবি ইমান মহান কবি তেওঁলোকেতো এইবোৰ কথাত প্ৰতিবাদ কৰিছিলে তেওঁলোকেতো যুদ্ধক্ষেত্ৰত গৈছিলে তেওঁলোক গাৰ্চিয়া লৰ্কা মাৰিয়ে পেলাইছিলে নাজিম হিকমতৰ নিচিনা কবি সেইবোৰ কবিয়ে
তো সমাজৰ কিছুমান কথাবোৰ মানে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধাচৰণ কৰিছিলে, য'ত অন্যায় অবিচাৰ এইবোৰ আছিলে। আৰু কবিতাই যদি অন্যায় অবিচাৰ এইবোৰত যদি নামাতে, এইবোৰ কথাত মানৱতাৰ ক্ষেত্ৰত মাতিব লাগে, মই ভাবোঁ মাতাটো উচিত। আৰু মোৰ কবিতাই সদায় সেইবোৰত মাতি আছে, কাৰণ মই নিজেও এক ধৰণৰ শোষিত মানুহ, সাধাৰণ মানুহৰ নিচিনা পৰ্যায়তে থাকোঁ, সাধাৰণ মানুহৰ লগতেই আছোঁ সদায়। গতিকে সাধাৰণ মানুহৰ হকে এই কথাখিনি নিশ্চয় কওঁ। মই সাধাৰণ মানুহৰ দুখ বেদনা মই বুজি পাওঁ, লোকৰ যন্ত্ৰণা বুজি পাওঁ। গতিকে নেৰুদাৰ কবিতা শুনি পেলাই মানুহে চকু কি আছিলে, এখন কিতাপ গোটেই নেৰুদাই এবাৰ এখন এটা ফেক্টৰী এটাত গৈছিলে, শ্ৰমিকবিলাকে ক'লে যে কবিতা শুনাওক, আমাৰ কবিতা শুনাওক। নেৰুদাই কবিতা পাঠ কৰি আছে, গোটেই কিতাপখন শেষ হৈ গ'ল। নেৰুদাৰ গোটেই কিতাপখন পঢ়ি শেষ কৰিলে, আৰু গোটেই শ্ৰমিকবিলাকে চকু পানী টুকি আছে। কবিতাটো সাধাৰণ মানুহৰ ওচৰলৈ লৈ গৈছে, সেই শ্ৰমিকবিলাকৰ ওচৰলৈ লৈ গৈছে। কবিতাটো তেনেকুৱা হ'ব লাগিব, তেনেকুৱা হ'ব লাগিব। তেওঁতো বিৰাট মহান কবি, নোবেল পুৰস্কাৰ পোৱা কবি। মানে তেওঁ যি ধৰণৰ কবিতা লিখিছে, তেওঁ নিজে ইম্পিয়ৰ পয়েট্ৰি লিখিছে, তেওঁতো কৈছে মই ইম্পিয়ৰ পয়েট্ৰি লিখিছো। তাৰমানে এই ধৰণে ভাবিব পাৰি চাগে কথাটো, যে কবিতাৰ যিটো শক্তি, সেইটো এটা এনেকুৱা সীমিত বস্তু এটা নহয়। সেই শক্তিৰ মহত্বটোক মানে উপলব্ধি কৰাটো কবিজনৰ দায়িত্ব, আৰু সেইখিনিৰে কি কৰিব পৰা যায় সেই শক্তিখিনি লৈ সেইটো কবিজনে উপলব্ধি কৰাটো দৰকাৰী হৈ যায় এটা সময়ত গৈ পেলাই। তেওঁৰ এজন কবিৰ যদি ভাষাটো, তেওঁৰ সেইখিনি যদি ভাষাটোৱে যদি এটা ৰাষ্ট্ৰযন্ত্ৰক যদি কৰিব নোৱাৰে, পাৰিলেতো খুবেই ভাল কথা। পাৰে যদি সেইটো তেওঁৰ এটা মহত্বই, মহত্ব, যদিহে তাত শিল্পগুণৰ কথা বিচাৰটো সেইটো পিছৰ কথা আহি যাব। শিল্পগুণ আছে নাইতো এইটো নাহিব নহয়, যে সাধাৰণ মানুহৰ হকে কাম কৰিছে নাই, সেইটোতো ডাঙৰ মানে এইটো এজন কবি এজনৰ কাৰণে সেইটো এটা প্ৰাপ্তি। কিন্তু এতিয়াৰ যিটো পৰিৱেশ, আপুনি যিহেতু সক্ৰিয় সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰ লৈ, এতিয়াৰ পৰিৱেশত সেই সাহস বা দুঃসাহস নতুন কবি এজনে কৰিব পাৰিব বুলি আপুনি ভাবেনে? সেই বস্তুটো সেই বস্তুটো কাৰণ মোৰ অভিযোগ এইটো, মোৰ নহয়, এইটো মই এটা অভিযোগ বুলিয়ে কৈছো মই আপোনাক, যে আপুনিও কিন্তু এতিয়াহে কৈছে, যিটো সময়ত আপুনি এটা স্থানলৈ গৈছে, এইখিনি সময়ত নীলিম কুমাৰ এটা পৰিচিত নামেই নহয়, নীলিম কুমাৰ এটা আমাৰ কবিতাৰ ঐতিহ্যটোৰ এটা অংশ। গতিকে নীলিম কুমাৰে নীলিম কুমাৰে কিবা এটা প্ৰতিবাদ কৰিছে, আৰু এজন নতুন কবিয়ে আজি কৰিছে, দুইটা কিন্তু সমান ধৰণৰ প্ৰতিক্ৰিয়া নহ'ব দুইটাৰে। সেইটো হয়, সেইটোতো হয়, কিন্তু সেই বুলি এজন কবিয়ে নিশ্চয় তেওঁৰ সময়ত তেওঁ কবিতা মাতিব, তেওঁৰ সময়ত তেওঁৰ প্ৰতিবাদটো যদি থাকে, তেওঁ লক্ষ্যত পৰিবতো, তেওঁ মানুহৰ লক্ষ্যত আহিব, যে এইজন আমাৰ কথা কৈছে, আমাৰ মানুহৰ কথা কৈছে, আমাৰ দুখ যন্ত্ৰণাৰ কথা কৈছে, তেওঁ মানুহৰ দৃষ্টিত পৰিবতো। কাৰণ আৰু মোৰ প্ৰথম কিতাপখনে, আচিনাৰহো কিতাপখনটো প্ৰথম ওলোৱাৰ পিছত জ্বলাই দিয়া হৈছিলে। কিতাপখন গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰবিলাকক জ্বলাই দিছিলে। মইতো হতাশ নহলো না, জ্বলাই দিয়াৰ কাৰণটো কি আছিল? মই বিদ্ৰোহী কবি, কোনোবাই কৈছিলে মই বিদ্ৰোহী কবি, অসম আন্দোলনৰ বিৰুদ্ধাচৰণ কৰিছো, মানে এইটো নামানো, এইবিলাক আন্দোলন নামানো, ঠিক এনেকুৱা ধৰণৰ। আৰু গতিকে আপুনি বিৰুদ্ধাচৰণ কৰিছিল নেকি অসম? নাই কৰা, সেই বস্তুটোও বুজি নাপায়। কিন্তু মোৰ ভাবিছিলে মই মানে সেই আন্দোলনৰ বিৰোধী কৰি মই এজন মানে লেফটিষ্ট পয়েট, লেফটিষ্ট মানে এই বুলি ভাবিছিলে, গতিকে জ্বলাই দিয়া। আৰু কবিতাক লৈ আপোনাৰ বিভিন্ন ধৰণৰ সম্পৰীক্ষা আপুনি কৰিছে, আমি দেখিছো যে আপুনি এটা কথা কয় যে কবিতাক অৰ্থৰ বান্ধোনৰ পৰা, শব্দক অৰ্থৰ বান্ধোনৰ পৰা মুক্তি কৰিব লাগে। এই কথাটো আচলতে কি ধৰণৰ, অৰ্থটো কি, মানে আপুনি কি ক'ব খোজে, মানে ব্যাখ্যাটো কি ধৰণৰ হ'ব পাৰে? সেইটোৱে আটাইতকৈ মানে খুব এটা এই বিষয়, যে অৰ্থৰ পৰা, শব্দক অৰ্থৰ পৰা মুক্তি দিব লাগে। এতিয়া মই যেতিয়া কেনেকৈ হ'ব, তুমি মই ধৰা টোপনি গৈছো, মই টোপনি যোৱাটো, আৰু তুমি এতিয়া চশমাযোৰ টোপনি গৈছে, মই যদি চশমাযোৰ টোপনি যোৱা বুলি কওঁ, তেতিয়া গোটেই অৰ্থৰ পৰা মুক্তি পাই গৈছে।
মানে চশমাৰ টোপনিটো বুলি কোৱাৰ লগে লগে সেই টোপনিটোৰ অৰ্থটো টোপনি শব্দটোৱে যিটো বুজায় সেই অৰ্থটো সেই টোপনিটোৰ পৰা আঁতৰি গৈছে তাৰ অৰ্থটো টোপনিৰ যিটো অৰ্থ সেই অৰ্থৰ পৰা সি আঁতৰি গ'ল সেই অৰ্থৰ পৰা মুক্তি কৰিলো গতিকে সি কবিতা সেইটোহে কবিতা হ'ব আচ্ছা হয় নে নহয় চশমাযোৰ শুই আছে চশমাযোৰ শুই থকা বুলি কোৱা আৰু মানুহ এজন শুই আছে তো নৰ্মেল কথা মানুহজন কিন্তু চশমাযোৰ শুই আছে বুলি কোৱাৰ লগে লগে সি অৰ্থৰ পৰা সেই শুই থকাটোৰ অৰ্থৰ পৰা সি মুক্ত হৈ গ'ল শুই থকাটো নুবুজায় আৰু তাত অৰ্থটো শুই থকা নহয় আৰু সি বেলেগ এটা ইহলৈ ৰূপান্তৰিত হ'ল অৰ্থৰ পৰাই মুক্ত হৈ গ'ল ঠিক সেই ধৰণৰ কথা এজন সেইটো যিমানে তুমি অৰ্থৰ পৰা মুক্তি দিব পাৰিব লাগে এজন কবিৰ সেইটোৱে মানে প্ৰধান কাম এজন মানে আপোনাৰ এখন কবিতা সংকলনৰ নাম হৈছে এলিয়ট আৰু মাজে মাজে শাৰীবোৰ নাই সেইটো এটা বৰ অদ্ভুত ধৰণৰ সম্পৰীক্ষা এটা মাজে মাজে শাৰীবোৰ আপুনি সেইটোৰ উদ্দেশ্যটো কি আছিল কি বাৰ্তাটো আপোনাৰ কি দিব খুজিছিল আপুনি সেইটো আচলতে মানে মানুহৰ ওচৰলৈ যোৱাৰ পাঠকৰ ওচৰলৈ যোৱাৰ পাঠক ইনভলভ কৰাৰ কবি এজনৰ লগত পাঠকৰ ইনভলভমেণ্ট এটা কৰাৰ চেষ্টা এটা যেনেকৈ মই সেইকাৰণে এৰি গৈছিলোঁ শাৰী কিছুমান এৰি গৈছিলোঁ যাতে পাঠকে আহি পেলাই খালিঠাইবোৰ পূৰাব পাৰে গতিকে কিতাপ এখন হৈছে এগৰাকী কবিয়ে কিতাপখন কৰিছে কিতাপখন পাব্লিছ হৈ গ'ল গতিকে বহুতে কৰিছে কিন্তু সকলোৱে হয়তো বহুতে মানে আধা কৰি এৰি থৈ গৈছে সেইটো এটা মোৰ সম্পৰীক্ষা আছিলে যে পাঠকসকল ইনভলভ হওক এনেকৈ এটা সামগ্ৰিকভাৱে অসমীয়া কবিতাৰ এতিয়া যিটো স্থিতি আপুনি কি ধৰণৰ আশা কৰে আশা কৰিব পাৰিনে যে ভৱিষ্যত কি হ'ব পাৰে কাৰণ এনেকুৱা লাগে যে আমি যেন কবিতাৰ যিটো সোণালী যুগটো পাৰ হৈ আহি আমি অকণমান তললৈ গৈ আছো নেকি এনেকুৱা যেন লাগে পাহাৰখনৰ পৰা নামি আছো নেকি যেন লাগে বহুত সময়ত আপুনি কি ধৰণে আপোনাৰ অভিজ্ঞতা বেছি আপুনি কি ধৰণে ভাবে কথাটো না মই আশাবাদী মই কবিতা এই হ'ব বুলি ভাবোঁ কেইজনমান ভাল কবি আছে কেইজনমান তেওঁলোকে আগুৱাই লৈ যাব পাৰিব খুব ধৈৰ্য সহকাৰে পাঠকটো সদায় কবিতাই কম পাঠকেই পায় সদায় কম পাঠক পায় হতাশ হ'ব নালাগিব সেইখিনিক লৈয়ে কবিসকলে লিখি গৈ থাকিব লাগিব সেই ধাৰাবাহিকতাটো ৰাখিব লাগিব ধৈৰ্য ৰাখিব লাগিব হতাশগ্ৰস্ত হ'লে নহ'ব বঁটা বাহনৰ ক্ষেত্ৰতো আজিকালি মানুহ খুব বঁটা বাহন নাপালে হতাশগ্ৰস্ত হৈ যায় এই ধৰণৰ কথাবোৰ বাদ দিব লাগিব বঁটা এটা ল'বলৈ বেছি টান নহয় বঁটা বাহন ল'বলৈ কোনো অনুষ্ঠানৰ লগত জড়িত হ'লে কাৰোবাৰ প্ৰতি আজিকালি মানে ইহঁৰ অনুগ্ৰহ থাকে আৰু কিছুমান ৰাজনৈতিক কথাও থাকে গতিকে ঠিক তেনেকুৱা নহয় খুব নিজে ভীষণ মানে হৈ পেলাই যিমানে শক্তিশালী হৈ পেলাই নিজক ৰাখিব পাৰিব লাগিব কাব্যিকতাটো জীয়াই ৰাখিব পাৰিলে আমাৰ কবিতাৰ যিটো ধাৰাটো নিশ্চয় আগবাঢ়ি গৈ থাকিব কাৰণ অসমীয়া কবিতাৰ এটা ঐতিহ্যময় এটা আছেই আৰু ভীষণ হয় ইয়াত তোমাৰ বিভিন্ন ধৰণৰ কথা আছে গান বজনা নৃত্য কি কয় লোকগীত সংগীত কৃষ্টি এইবোৰ আছে এইবোৰ আমাৰ ইহঁক বৰ্ণাঢ্য কৰি ৰাখেই গতিকে এজন কবিয়ে এইবোৰৰ পৰা আহৰণ কৰিব পাৰিব বস্তুবিলাক আনিবৰ স্কোপ আছেই সেইবোৰত অলপ বিচাৰি যাওক কবিতাৰ বৰ্ণাঢ্যতাটো আৰু বাঢ়ি যাওক নতুন কি কাম কৰিছে গদ্য লিখি থকা নাই আকৌ কবিতাই আহি থাকে লিখি থাকো আৰু লিখি থৈ দিওঁ আৰু কিছুমান আমাৰ দুজনী ছোৱালী ফুটুকী আৰু মিচিকি ফুটুকীয়েতো কবিতা নিলিখে মিচিকিয়ে গল্প লিখিবলৈ লৈছে তাই গল্প লিখে কবিতাও লিখে তাই লিখে কবিতা লিখিবলৈ অলপ মোৰ আগত মানে প্ৰকাশ কৰিবলৈ লাজ কৰে মোক কবিতা লিখিবলৈ গদ্যও লিখিবলৈ লাজ কৰে মোক দেখুৱাবলৈ খুব ভয় কৰে কিন্তু মাকক দেখুৱাই প্ৰথম গল্প লিখিতে ভাল এতিয়া ভালেই লিখে আপুনি উপন্যাসৰ পৰিকল্পনা কৰিছে নেকি নতুনকে উপন্যাসৰ পৰিকল্পনা আধা লিখো আধাৰ কেইটামান পৃষ্ঠা লিখি পেলাই আকৌ এৰি দিওঁ ঠিক তেনেকুৱা হৈ আছে মোৰ আমি কথা ভালেখিনি পাতিলো আৰু বহুত কথা থাকিল আপোনাৰ লগত কথা ওলাই থাকে আচলতে আৰু কবিতা সম্পৰ্কে আচলতে এই ধৰণে চৰ্চা কৰিবলৈ পালে ভালে লাগে মই নিজেও যিহেতু কবিতা ভাল পাওঁ লিখিবলৈ চেষ্টা কৰোঁ তো আমি
কথাখিনি লাহে লাহে সামৰিম আৰু মই এটা কবিতা পঢ়িব কৈছো আপোনাৰ এটা খুব ভাল লাগে আপোনাৰ কবিতা এটা মোৰ মায়া কবিতাটো মায়া কবিতাটো এক ধৰণৰ বৰ ৰহস্যময় বস্তু যেন লাগে মোৰ মায়া কবিতাটো পঢ়িম আমি তাৰপিছতে অনুষ্ঠানটোৰ পৰা আমি আজি সামৰিব লাগিব মায়া মোৰ ঘৰৰ হেলনীয়া ছায়াৰ তলত ৰৈ আছিল মায়া গোন্ধ পাই তাইৰ মই কাষলৈ গৈছিলো খামুচি ধৰিছিলো মমৰ দৰে তাইৰ মসৃণ দুহাত মোৰ কাণত আলফুলকৈ উঠ দুটা গুজি তাই ফুসফুসাই যি কথা ক'লে মতকৈ ভাঙিবলৈ ধৰিলে মোৰ ঘৰ খহি পৰিল ছালেৰে সৈতে চিলিং টুকুৰা টুকুৰ হৈ গ'ল চাৰিটা খুৰাৰে সৈতে মোৰ বিছনা উখ আহ কৰিবলৈ ধৰিলে কাপোৰেৰে সৈতে ছিন্ন ভিন্ন হোৱা মোৰ আলনাখনে থন থনকৈ ভাঙি গ'ল মোৰ কাছৰ আলমাৰি চিটিকি পৰিল আলমাৰিত থকা কিতাপ মাটিৰ ফুলদানি মাটিৰ পুতলা চিয়াহীৰ দুৱাত অভিমানত জন জনকৈ ভাঙি গ'ল মোৰ প্ৰিয় আইনা উফৰি পৰিল চকী মেজৰ ওপৰৰ গিলাচ পানীৰ বটল চশমা জ্বলি উঠিল ৰান্ধনী ঘৰৰ সকলো বাচন বৰ্তন অদ্ভুত ভাজ কৰি বাচনবোৰ উঠিল টনটনাই বন্দি পানী মুকলি হ'ল বাল্টিং বাগৰি ভুক ভুকাই উঠিল মোৰ আটাইতকৈ মৰমৰ পোহনীয়া কুকুৰটো মায়াই মোক সাবতি ধৰি ক'লে এই ঘৰ মিছা জুই পানী বতাহ আকাশ সকলো মিছা এই জগত মিছা মই ভাবিলো তেন্তে ময়ো মিছা এই কুকুৰটো মিছা যি ভুকি আছে ভবাৰ লগে লগে কুকুৰটোৱে মোক কামুৰিবলৈ খেদি আহিল দৌৰি দৌৰি মই পলাবলৈ ধৰিলো কিন্তু কুকুৰটোৱে মোক ভৰিত কামুৰি ধৰিলে আৰু সুধিলে যদি তুমিও মিছা ময়ো মিছা তেন্তে মোৰ ভয়ত তুমি পলাইছা কিয় মায়াই মোলৈ চাই চকু টিপিয়ালে আৰু মই ক'লো এই পলোৱাটো মিছা ধন্যবাদ আপোনালোক আটাইকে পূৰ্বাৰ আলাপৰ আজিৰ খণ্ডটোত আমি নীলিম দাৰ সৈতে কথা পাতিলো কবি নীলিম কুমাৰৰ সৈতে আশা কৰিছো ইয়াৰ পাছৰ খণ্ডত আৰু এগৰাকী নতুন লেখকৰ সৈতে আমি কথা পাতিম আৰু আপোনালোকৰ সহযোগিতা পাম আজিলৈ সামৰিছো ধন্যবাদ